channel Dimpy'z. মই দিম্পি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ। আজি ভাবিছো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰো এটা ইভিনিং চাহৰ সৈতে খাব পৰা স্নেক্সৰ ভিডিঅ'। মই ভাবিলো বৰ্তমান যেহেতু কোভিডৰ সময় এইখিনি সময় আমি সকলোৱে সাৱধানে থাকিব লাগে নহয় জানো, সেই ভাবিছো দোকানৰ পৰা কিবা বস্তু কিনি আনি আমি চাহৰ জুতি লোৱাতকৈ আমি ঘৰতে কিবা এটা বনাই খাব পাৰোঁচোন। আৰু দোকানৰ বস্তুখিনি এইখিনি সময়ত বহুত বেছি হাইজেনিকো নহয়, সেয়ে মই সন্ধিয়া চাহৰ জুতি কাপ ল'বলৈ এটা স্নেক্স তৈয়াৰ কৰিলোঁ আৰু ভাবিছোঁ মই যিহেতু বনালোঁ সেয়ে ভাবিলোঁ আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ নে কি কয়। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। আপোনালোকৰ ৰিলেটিভছ বা ফ্ৰেণ্ডসকলেও পোৱাকৈ শ্বেয়াৰ কৰি দিব আৰু প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰিবলৈ এলাহ লাগিলে প্লিজ লাইক এটা হ'লেও কৰি দি যাব। এতিয়া বলক মইনো আজি কেনেকৈ বনালোঁ চাওঁ। এই স্নেক্সটো বনাবলৈ প্ৰথমতে মই একাপ ময়দা ল'ম আৰু ময়দাৰ লগত সমান পৰিমাণৰ মই একাপ চাউলৰ গুড়ি লৈছোঁ। যিকোনো চাউলৰ গুড়ি হ'লেও কথা নাই। তাৰ লগত মই এচামুচ লৈছোঁ কৰ্ণফ্ল'ৰ পাউডাৰ, এচিকুটমান নিমখ আৰু লগতে কালজিৰা কেইটামান। লগতে মই লৈছোঁ 5-6 স্পুন ৰিফাইন তেল। এতিয়া মই এই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। গোটেইখিনি মিক্স কৰাৰ পিছত আমি ৰুটি বনাবলৈ আটা যেনেদৰে ড বনাই লওঁ বা মুঠি লওঁ তেনেকৈ পানী অকণ অকণ দি আমি গোটেইখিনি ধুনীয়াকৈ এটা আমি ড বনাই ল'ম। ড বনোৱা হোৱাৰ পিছত ইয়াক আমি 2-3 ঘণ্টাৰ বাবে ঢাকি থৈ দিম। 2-3 ঘণ্টাৰ পিছত ইয়াক উলিয়াই অকণমান ৰিফাইন তেল সানি লৈ এইটো আমি ডটো দেখিছে আপোনালোকে এইটো 4টা বলত মই ভাগ কৰি ল'ম। আৰু লাৰু বনাই ল'ম 4টা। এতিয়া মই ৰুটি বেলাৰ দৰে এই লাৰু 4টা মই বেলি ল'ম। সমান জোখৰ নহ'লেও কথা নাই, গোল নহ'লেও কথা নাই, আপোনালোকে যেনেদৰে ইচ্ছা তেনেদৰেই বেলি ল'ব। মই অকণমান ৰিফাইন তেল দি অলপ অলপকৈ বেলি লৈছোঁ। এই চাওক এখনৰ ওপৰত এখন এনেকৈ মই 4টা বল বনাই এখনৰ ওপৰত এখনকৈ থৈ যাম। ইয়াৰ পিছত মই 4খন একেলগ কৰি দিম। একেলগ কৰি দি আৰু অকণমান ৰিফাইন তেল দি মই ইয়াক ভালদৰে বেলি ল'ম। ভালদৰে বেলি হোৱাৰ পিছত এইখন মই এতিয়া চুৰিৰে ধুনীয়াকৈ অলপ অলপকৈ কাটি ল'ম। মই ভিডিঅ'টোত দেখুৱাৰ দৰে এনেদৰে কাটি ল'ব। গোটেইখিনি ছাইড যাতে ভালদৰে কটা যায় সৰু সৰু এনেকুৱাকৈ টুকুৰা কৰি ল'ব। টুকুৰা কৰি হোৱাৰ পিছত অলপ অলপকৈ আপোনালোকে দেখিছে মই যেনেদৰে ভিডিঅ'টোত দেখাইছোঁ তেনেদৰে ঘূৰাই ঘূৰাই আপোনালোকে শ্বেপছ দি যাব। আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ীও আপোনালোকে শ্বেপছ দি ল'ব পাৰে আৰু ধুনীয়াকৈ গোটেইখিনি শ্বেপছ দি ল'ব। এই চাওক এইখিনি মোৰ এতিয়া ৰেডি হৈ গ'ল। ইয়াৰ পাছত মই ননষ্টিকৰ পেন এখনত মই গৰম হ'বলৈ দিম, ৰিফাইন দি ল'ম। ৰিফাইনখিনি গৰম হোৱাৰ পিছত ইয়াত মই এটা এটাকৈ গোটেইখিনি দি ভাজি ল'ম। তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে এইখিনি ব্ৰাউনিছ কালাৰ নহয়। ব্ৰাউনিছ কালাৰ হোৱাৰ পাছত এইখিনি ধুনীয়াকৈ আপোনালোকে উঠাই থৈ দিব।
There's no place I'd rather be than here with you. That's all I need. There's no one I'd rather see close to me. That's all I need. If I could stay. এতিয়া এইখিনি মোৰ হৈ গ'ল এইখিনি এতিয়া আপোনালোকে কালা নামক চাট মছলা ৰেড চিলি পাউডাৰৰ সৈতে মিলাই সন্ধিয়া ধুনীয়াকৈ চাহকাপত জুতি ল'ব পাৰে আৰু এইখিনি কেইবাদিনলৈও আপোনালোকে ষ্ট'ৰ কৰি থৈও খাই থাকিব পাৰে এইখিনি বহুত ক্ৰিস্পি হয় আপোনালোকে খাই চাব ধন্যবাদ